নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আহকচোন আজি আমাৰ সাংস্কৃতিক জগতখনৰ বিষয়ে কেইটামান বস্তু আলোচনা কৰোঁ। বৰ্তমান আমাৰ অসমৰ 12বিধ সামগ্ৰীয়ে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ সাংস্কৃতিক জগতখন আচলতে বহুত বিশাল, নহ'বনো কিয়? সকলো জাতি জনগোষ্ঠী লগ লাগি যে বিশাল অসমৰ সৃষ্টি হৈছে। আজি আমাৰ তালিকাত প্ৰথমতে আছে আচাৰীকান্দি টেৰাকোটা শিল্প, তাৰ পাছত পানী মেটেকা শিল্প, ক্ৰমান্বয়ে সৰ্থেবাৰী কাঁহ শিল্প, জাপি শিল্প, মিচিং তাঁতশাল, বিহুৰ ঢোল, বড়োৰ দখনা, বড়োৰ গামোচা, বড়ো এৰী সূতা, বড়োৰ জমগাৰা, পৰম্পৰাগত চল, বড়ো থৰখা, সংগীত বাদ্যযন্ত্ৰ, বড়ো চিফুং, এটা দীঘল বাঁহী। আপোনালোকে এইখিনি কথা গম পাইছে নাই বাৰু? আমাৰ কাৰণে কিমান গৌৰৱৰ কথা নহয়নে? আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবচোন, কমেণ্ট এটা কৰি দিব আৰু ভিডিঅ'টো চাই শেষলৈ এটা লাইক কৰি দিবলৈ নাপাহৰিব দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।